নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ এক্সাম প্ৰস্তুতি নামৰ চেনেলটিৰ তৰফৰ পৰা। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে পুনৰবাৰ লৈ আহিছোঁ কম্পিউটাৰ এৱাৰনেছৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিকেইটা প্ৰশ্ন হয়তো আপোনালোকৰ আহিবলগীয়া এপিডিচিএল পৰীক্ষা, হাইকোৰ্টৰ পৰীক্ষা আদি পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে। আৰু লগতে কৈ থওঁ, আপোনালোকে যেতিয়া আগৰ পাৰ্টকেইটা চোৱা নাই কম্পিউটাৰ এৱাৰনেছৰ লগত জড়িত, তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক এটা দি দিছোঁ, তাৰ পৰা গৈ কিনে চাব পাৰে। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। আজিৰ ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটো হৈছে এইটো, নম্বৰ 1, ইমেইলৰ সৈতে প্ৰেৰণ কৰা ফাইলটোক কি বুলি কোৱা হয় বাৰু? ইমেইলৰ সৈতে প্ৰেৰণ কৰা ফাইলটোক কোৱা হয় এটাচমেণ্ট বুলি। ঠিক আছে, যদি আমি কাৰোবালৈ ইমেইল প্ৰেৰণ কৰিব লাগোঁ, তেনেহ'লে তাৰ লগত ফটো বা কিবা ধৰণৰ ডকুমেণ্ট দিব লগা হয়। সেই ফটো বা ডকুমেণ্টবিলাকক ইমেইলৰ ভাষাত কোৱা হয় এটাচমেণ্ট বুলি। ঠিক আছে, নাও নেক্সট কুৱেশ্যনটি লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো কি আছে? প্ৰগ্ৰেমৰ ফুলসমূহক কি বুলি কোৱা হয় বা কি বুলি জনা যায়? প্ৰগ্ৰেম বা এপ্লিকেশ্যন, আমি যিবিলাক ইউজ কৰোঁ, এপ্লিকেশ্যনবিলাক ক'ত ইউজ কৰোঁ বাৰু? আমি লেপটপ, কম্পিউটাৰ বা স্মাৰ্টফোনত আমি এপ্লিকেশ্যন বা প্ৰগ্ৰেমবিলাক ইউজ কৰোঁ। যদি তাত কিবা প্ৰব্লেম থাকে, সেই প্ৰব্লেমবিলাকক বাৰু সেই ভাষাত কি বুলি কোৱা হয় বাৰু? কম্পিউটাৰ ভাষাত কোৱা হয় তাক বাগছ বুলি, BUGS, বাগছ বুলি কোৱা হয়। প্ৰগ্ৰেমৰ ফুলসমূহক কোৱা হয় বাগছ বুলি। অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট এনচাৰ। আহোঁ নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটো কি আছে? মেথছৰ সম্পূৰ্ণ অৰ্থ কি? মানে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ মেথছ? মেথছৰ সম্পূৰ্ণ অৰ্থ হৈছে মোবাইল এণ্ড ইণ্টাৰনেট ডিপেণ্ডেঞ্চি চিণ্ড্ৰম। মোবাইল এণ্ড ইণ্টাৰনেট ডিপেণ্ডেঞ্চি চিণ্ড্ৰম। এইটো এণ্ড হ'ব লাগিছিল, AND হ'ব লাগে, এণ্ড নহয়। এণ্ড ইজ দ্য ৰাইট ৱৰ্ড। ঠিক আছে, এতিয়া মেথছৰ সম্পূৰ্ণ অৰ্থ হৈছে মোবাইল এণ্ড ইণ্টাৰনেট ডিপেণ্ডেঞ্চি চিণ্ড্ৰম। মানে মোবাইল বা ইণ্টাৰনেটৰ প্ৰতি অধিক আসক্তি এটা বেমাৰৰ লক্ষণ, এটা ৰোগৰ লক্ষণ, আৰু সেইটো কোৱা হয় মেথছ বুলি। ঠিক আছে, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি কি আছে? কম্পিউটাৰক চিনাক্ত কৰা এড্ৰেছটো হ'ল, কম্পিউটাৰক চিনাক্ত কৰা এড্ৰেছটো হৈছে IP এড্ৰেছ। অৰ্থাৎ কম্পিউটাৰৰ চিনাক্ত কৰা যিটো এড্ৰেছ থাকে, সেই এড্ৰেছটো কি বুলি কোৱা হয়? IP এড্ৰেছ বুলি কোৱা হয়, যাৰ সম্পূৰ্ণ ফৰ্মটো হৈছে ইণ্টাৰনেট প্ৰট'কল এড্ৰেছ। IP মিনছ ইণ্টাৰনেট প্ৰট'কল। ঠিক আছে, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি কি আছে? নম্বৰ 5, ইন বাইনাৰী কোড দ্য নাম্বাৰ 7 ইজ ৰিটেন এছ। মানে বাইনাৰী কোডত এই 7 নাম্বাৰটোক কি বুলি কোৱা হয়? আমি সকলোৱে জানো যে কম্পিউটাৰে আমি যিবিলাক টাইপ কৰোঁ, সেই টাইপ কৰা শব্দবোৰ বা আখৰবোৰ কি কৰে? বাইনাৰী কোডলৈ ৰূপান্তৰিত কৰিহে কম্পিউটাৰে বুজি পায়। এতিয়া যদি আমি কম্পিউটাৰত 7টো টাইপ কৰি দিওঁ, তেনেহ'লে কম্পিউটাৰে তাক কি হ'লে ৰূপান্তৰিত কৰিব? কোনটো সংখ্যালৈ ৰূপান্তৰিত কৰিব? সেই সংখ্যাটো হৈছে 111। অৰ্থাৎ আমি কম্পিউটাৰত 7 সংখ্যাটো মাৰি দিলে বা টাইপ কৰিলে কি হ'ব? কম্পিউটাৰে কেনেকৈ বুজিব? 3টা 1 একেলগে বুজিব, অৰ্থাৎ 111 বুজিব। অৰ্থাৎ বাইনাৰী কোডত কম্পিউটাৰৰ 7টো কেনেকৈ লিখা হয়? 111 এনেকৈ লিখা হয়। ঠিক আছে, আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ। নেক্সট কুৱেশ্যনটি কি আছে? ইণ্টাৰেষ্টিং কুৱেশ্যন। অছবৰ্ণ কম্পিউটাৰ কৰ্প'ৰেশ্যনে প্ৰথমে ডেছ নিৰ্মাণ কৰিছিল। অৰ্থাৎ এই কম্পিউটাৰ কৰ্প'ৰেশ্যনটো প্ৰথমতে কি নিৰ্মাণ কৰিছিল বাৰু? এটা বিখ্যাত বস্তু নিৰ্মাণ কৰিছিল, এইটো হৈছে লেপটপ। লেপটপ নিৰ্মাণ কৰিছিল এওঁলোকে। অছবৰ্ণ কম্পিউটাৰ কৰ্প'ৰেশ্যনে প্ৰথমে লেপটপ নিৰ্মাণ কৰিছিল, আৰু এওঁলোকৰ হেডকোৱাৰ্টাৰটো আছিল চিলিকন ভেলী। ঠিক আছে, চিলিকন ভেলী এওঁলোকৰ হেডকোৱাৰ্টাৰটো আছিল। এতিয়া এই কোম্পানীটো নাই। নেক্সট আহোঁ আমি 7 নম্বৰ কুৱেশ্যনটিলৈ। 7 নম্বৰ কুৱেশ্যনটি কি আছে? CUIৰ সম্পূৰ্ণ অৰ্থ কি? CUIৰ সম্পূৰ্ণ অৰ্থ হৈছে কেৰেক্টাৰ ইউজাৰ ইণ্টাৰফেচ। কেৰেক্টাৰ ইউজাৰ ইণ্টাৰফেচ হৈছে CUIৰ ফুল ফৰ্ম। ঠিক আছে, আহোঁ আমি 8 নম্বৰ কুৱেশ্যনটিলৈ। কুৱেশ্যন নম্বৰ 8, দিছ ইজ অলছ' এ ইম্পৰ্টেণ্ট কুৱেশ্যন। ইমেইল এড্ৰেছৰ অংশ দুটাক কিহেৰে বিভক্ত কৰা হয়? ইমেইল এড্ৰেছ আমাৰ সকলোৰে নিশ্চয় আছে। ইমেইল এড্ৰেছৰ 2টা অংশ থাকে। এটা থাকে তাৰ প্ৰথম অংশটো, তাৰ মাজত মানে এটা সংখ্যা বা এটা চিহ্ন থাকে। সেই চিহ্নটোক মানে কি আমাক সোধা হৈছে কুৱেশ্যনটোত। এতিয়া সেই চিহ্নটো হৈছে অপশ্যন নম্বৰ চি, @ যাক আমি @ বুলি কওঁ। এইটো তাত 1 2 3 4 @gmail.com, @rediffmail.com এনেকুৱা ধৰণৰ হয়। গতিকে সেই এড্ৰেছ দুটাক বিভক্ত কৰা নাম্বাৰটো হৈছে বা চিহ্নটো হৈছে @। ঠিক আছে,
আহোঁ আমি নেক্সট কুৱেশ্যনটিলৈ কুৱেশ্যন নম্বৰ 8 গুগল আৰ্থৰ সৈতে সম্পৰ্ক থকা ইছৰোৰ প্ৰকল্পটো কি বাৰু গুগল আৰ্থৰ সৈতে সম্পৰ্ক থকা ইছৰো অৰ্থাৎ ইছৰো হৈছে আমাৰ ভাৰতীয় মহাকাশ সংস্থা তে ভাৰতীয় মহাকাশ সংস্থা যেটো প্ৰকল্প গুগল আৰ্থৰ সৈতে সম্পৰ্ক আছে সেই প্ৰকল্পটোৰ নাম কি বাৰু হোৱাট ইজ দ্য নেম অফ দ্য প্ৰজেক্ট দ্য নেম অফ দ্য প্ৰজেক্ট ইজ অপশ্যন নম্বৰ 20 দ্য ৰাইট এনসাৰ ভুৱন ভুৱন নামৰ প্ৰকল্পটোৰ সৈতে গুগল আৰ্থৰ সম্পৰ্ক আছে ঠিক আছে আহোঁ আমি নেক্সট একেবাৰে লাষ্টৰ কুৱেশ্যনটিলৈ লাষ্টৰ কুৱেশ্যনটো কি আছে এক্সেল মাইক্ৰসফট ৱৰ্ড এক্সেলৰ লগত জড়িত আপোনালোকে নিশ্চয় জানে এক্সেলৰ বিষয়ে অলপ হলেও এতিয়া আমাক সুধিছে এক্সেল 2007ত এখন শীটত কেইটা ৰ থাকে এক্সেল 2007ত এখন শীটত কিমান থাকে 1,10,000 অযুত লাখ 10,48,576টা ৰ থাকে ঠিক আছে অৰ্থাৎ এক্সেল 2017ত কিমান থাকে 2007ত মাফ কৰিব 2007ত 10,48,576টা ৰ থাকে ঠিক আছে সো অপশ্যন নম্বৰ 20 টা ৰাইট এনসাৰ বন্ধুসকল একেবাৰে হেকলৈ ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো লগতে আপুনি ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব যদি আমাৰ চেনেলটো আপুনি নতুন তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰে যেন ধন্যবাদ পুনৰবাৰ জয় অসম জয় ভাৰত